ধৰ্ষণৰ প্ৰচেষ্টা প্ৰেমচন্দ্ৰ নামৰ লম্পট যুৱকৰ নাবালিকাৰ চিঞৰ বাখৰ শুনি ৰখাৰ বাবে অহা লোক এজনৰ হাতত কামুৰি পলায়ক দুখী যুৱকজন কেইবাদিনৰ পূৰ্বে প্ৰবল ধুমুহা তথা শিল বৰষুণত বিস্তৰ হাতত হোৱা 350টা পৰিয়ালক সাহায্য প্ৰদান পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডিপু সাহিত্য সভাৰ সজনাত ৰঙালী বিহু উপলক্ষে জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ ফুলাম গামোচাৰে শ্ৰদ্ধা নিবেদন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ৰাণীতি মুংপি এতিয়া আগবাঢ়িছো প্ৰথমটো খবৰলৈ নিজৰ ঘৰতে নিৰাপদ নোহোৱা হৈছে নাবালিকা কিশোৰী তথা মহিলাৰ বাহিৰৰ যুৱক আহি নাবালিকাক ধৰ্ষণৰ প্ৰচেষ্টা কৰিবলৈ দুঃসাহস কৰিব পাৰে এইখন অসমত হয় লজানত ঘটনা সংঘটিত হয় পশ্চিম কাৰ্বি আংলঙৰ খেৰনি থানাৰ অন্তৰ্গত 2 নং ৰিকামিহমৰ সমীপত ডেকা গাঁৱত দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় নিশা প্ৰায় 8 বজাত প্ৰেমচন্দ্ৰ চৌহান 27 নামৰ লম্পক যুৱক এজনে ঘৰত অকৰহৰীয়া প্ৰায় নাবালিকাক অহচৰিতাৰ্থ কৰিবলৈ প্ৰয়াস কৰে ভয়ত ৰখাৰ হেতু নাবালিকাই চিঞৰ বাখৰ কৰে ছোৱালীজনীৰ চিঞৰ বাখৰ শুনি কাষৰ ঘৰৰ দুই ব্যক্তিয়ে নিজৰ কাম এৰি উন্নত স্থানত উপস্থিত হয় আৰু লম্পট যুৱকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও ব্যক্তি এজনৰ হাতত জোৰকৈ কামুৰি দি হাতৰ পৰা পলাই যাবলৈ সক্ষম হয় দেখত বেটি পঢ়াও বেটি বচাও স্লোগান দিয়া বিজেপি চৰকাৰৰ শাসনৰ কাৰ্যতে নাবালিকাই জিয়ৰী বুৱাৰী মহিলা অধিক নিৰাপত্তাহীন হোৱা দেখা গৈছে সম্প্ৰতি লম্পট যুৱকজনৰ কৰায়ত্বৰ বাবে খেৰনি আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ৰাতি ঘটনাটো এনেকৈ হৈছে যে 8টা বজাত ৰাতি 8টা বজাত মানে ঘৰৰ ভিতৰত সোমাই কেনে ছোৱালীজনী মানে বলৎকাৰ কৰিলে বলৎকাৰ কৰাৰ পিছত এতিয়া আমি ৰাইজে বিচাৰোঁ যে তাক ন্যায় লাগিব আৰু ছোৱালীজনী বয়সটো বেছি হোৱা নাই বয়সটো 15 বছৰ হৈছে এতিয়া ছোৱালীজনী ফালৰ পৰা আমাৰ ৰাইজে বিচাৰিছোঁ যে সিহঁতক যাতে আমাৰ জাগাৰ পৰা সিহঁতে যাব লাগিব আৰু ছোৱালীজনীক যাতে ভাল ভুলেকে মানে আমি ভালকৈ কৰিবৰ কাৰণে বিচাৰিছোঁ মানে এনেকুৱা হ'ল মই ঘৰত নাছিলোঁ ছোৱালীজনীক দৰ্জা মাৰি ঘৰৰ ভিতৰত শুই থাকোঁতে ল'ৰাটো আহি দৰ্জাত ঠেলি পেলাই ছোৱালীক মানে জোৰ জবস্তি মানে অপঘাত কৰিছে আৰু তেনেকুৱাতে 2জন ল'ৰা আহি পেলাই কামৰ পৰা আহি ল'ৰা দুজনে দেখা পাই তাক দৌৰালে এজন ল'ৰাক কামুৰি পেলাই ল'ৰাজন পলাই গ'ল ল'ৰাৰ নামটো কি এইটো পৰমচন্দ্ৰ চৌহান গাঁৱটো 2 নম্বৰ ৰিকামিহম আপোনালোক কি দাবী জনাইছে কি দাবী ধৰিছোঁ মানে এতিয়া চৰকাৰৰ হাতত দিছোঁ চৰকাৰে কি কয় আমাৰ এতিয়া সঠিক ব্যৱস্থা ল'ব লাগে ছাৰ ঘৰটোৰ দৰ্জা ঠেলি সোমাই আহি জবৰদস্তি বলাৎকাৰ কৰি দিলে ছোৱালীজনীক সেই ঘটনাস্থলীত 2জন ল'ৰা কামৰ পৰা আহি থাকোঁতে চিঞৰ বাখৰ কৰাৰ ছোৱালীজনীক তেতিয়া এই চিঞৰি থকা অৱস্থাত শব্দটো শুনি পাই 2জন ল'ৰা দৌৰি আহি ল'ৰাজনক ঘটনাস্থলীত ধৰা পৰিলে ল'ৰাজনে ঘটনাস্থলীৰ পৰা পলাই গৈছে 2জন ল'ৰাক হাত কামুৰি পলাই গৈছে মোবাইল আৰু গামোচাটো ঘটনাস্থলীত পেলাই থৈ গুচি গ'ল গতিকে আমাৰ ৰাইজে আমাৰ 2 নম্বৰ ৰিকামহম গাঁৱটো প্ৰায় 70-80 বছৰৰ পৰা আমি বসতি কৰি আছোঁ সেইটো গাঁৱত তেনেকুৱা ঘটনা কোনোদিন হোৱাই নাই গতিকে ভৱিষ্যতে তেনেকুৱা ঘটনা যাতে নহওক সেইবাবে আমি ৰাইজৰ অনুৰোধ কৰিছোঁ যে উচিত ব্যৱস্থা চৰকাৰে যাতে লয় আমাৰ প্ৰশাসনৰ এইটোৱে আশা ৰাখিছোঁ খেৰনিৰ পৰা মোহন তেৰণৰ ৰিপৰ্ট কাৰ্ট নিউজ পশ্চিম কাৰ্বি আংলঙত বিগত কেইবাদিন ধৰি প্ৰবল ধুমুহা গাজনিৰ লগতে শিল বৰষুণৰ বিস্তৰ ক্ষতি সাধন হোৱা 350 অধিক পৰিয়ালক এককালীন সাহায্য আগবঢ়াই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বৃহস্পতিবাৰে বিধুং ৰেংথামা সমষ্টিৰ অন্তৰ্গত 350 অধিক পৰিয়ালক মুখ্য কাৰ্যবাহী সদস্য এককালীন সাহায্য আগবঢ়াই বিগত কেইবাদিন ধৰি হোৱা প্ৰবল ধুমুহা বৰষুণত ঘৰ দুৱাৰৰ টিন পাত উৰুৱাই নিয়াৰ লগতে বাৰীৰ ফচল ভাঙি তছনছ কৰে ৰংহাঙে বিধুং ৰেংথামা সমষ্টিৰ এনে দুখীয়া পৰিয়ালক সাহায্য আগবঢ়াই কয় যে প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণৰ বিভাগৰ পৰা সাহায্য পাব কিন্তু ইয়াৰ আগতে তাৎক্ষণিকভাৱে তেখেতৰ তৰফৰ পৰা সাহায্য আগবঢ়ালে দুখীয়া তথা দুখত পৰি নিৰুপায় পৰিয়ালকেইটিক ডংকামুকামৰ পৰা কেৰবিন তেৰাঙৰ ৰিপৰ্ট কাৰ্ট নিউজ বসন্তৰ উৎসৱ হেঁপাহৰ ৰঙালী বিহুটি কেৱল আনন্দৰ উৎসৱ নহয় কনিষ্ঠ জ্যেষ্ঠজনক শ্ৰদ্ধা আৰু জ্যেষ্ঠই কনিষ্ঠক মৰম যচা পৰম্পৰা সোঁৱৰাই সকলোকে ডিপু সাহিত্য সভাৰ সজনত ৰঙালী বিহু উপলক্ষে ঘৰে ঘৰে গৈ জ্যেষ্ঠ নাগৰিকক ফুলাম গামোচাৰে সন্মান যাচে
আজি পহিলা বহাগ আন বছৰৰ দৰে এবাৰো ডিপু আহিত সভাৰ সজনত অসম আঞ্চলিক সাহিত্যৰ সভাৰ সহযোগত ডিপুৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকৰ ঘৰলৈ গৈ একোখন ফুলাম গামোচাৰে শ্ৰদ্ধা নিবেদন কৰে। ডিপু কলেজৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট কবি গড়প্ৰকাৰ উদয় ভানু পাণ্ডে, বিশিষ্ট ঔপন্যাসিক নীলাম্বৰ ৰংপি আৰু বিশিষ্ট কবি প্ৰবন্ধিক তথা সাহিত্যিক লুনচি টিমুঙৰ ঘৰলৈ গৈ সন্মান যাচে ডিপু সাহিত্য সভাৰ কৰ্মকৰ্তাই। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। এতিয়া সময় হৈছে চমু বাণিজ্যিক বিৰতি। Kona akulat si mithangkar bi pinding sumpot ang pompin kilong at po. Nangletong lapuson ke matha kisung doma. Jong si do prote matha nangni. Nangletong humrik non pinding sumpot akudat along. Bangso akudat long nangletong karbi pinding sumpot pekok pini wampok chipan choy hongthor karbi peum lek paikom jamburong pohum karbi purse jamburong so karbi bospin karbi beg lapen gamsai hi sitami long et po. Lapen bangso akudat nangletong anidang le humri jita inpuichi. Lati Prabjin pen humrik non pending support akulat dipu luru langso daily market opposite Drangsena Satu auditorium holalong. Lapen nangletung ka order je aphan la aber kipia number long humrik non. Choral hoy pokchokor jinjin da nangna. Igar koy bong manai wangsarak thane pokchokor ong. Pipono bong. Pipolote. Igar ko ni pokchokor elo timen duway nang nambidam thani chichakon elo. Ajo porto loke bong. Pharmacy jingkir lapo bunan ke. Dam lang no hi kilong beng puji mini. Pokchokor dawai nang pidun tha. Lada ketok 24/7 open pu. Zero anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo. Lahen lo alon medical store icheng si karbiang bongpen kang pucheng pharmacy. Labang so pharmacy reke 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order tikang lote Prabjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tami humring non. Anso se kachini jiaphan aber kipia number along humrik tami. Hangzhou Electronics Deepu Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Hangzhou Electronics Deepu Rongkhilan. Visit the store now. Hangzhou Electronics. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰ ৰসটো? পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰ ৰসটো? পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। খেতি কাৰ্যৰ আৰম্ভণিৰ আগতে ভূমি পূজন, বতৰ পূজন কাৰ্বিসকলৰ পৰম্পৰাগত ৰীতি নীতিৰ ভিতৰত এক গুৰুত্বপূৰ্ণ তথা অবিচ্ছেদ্য অংশ আৰু সমগ্ৰ কাৰ্বি আংলং জিলাত বাসগৃহ কৰা খেতিয়ক ৰাইজৰ খেতি কাৰ্য তথা শস্য উৎপাদন নদন বদন হোৱাৰ বাবে কৰা হয় ৰংহাং ৰংবঙত বতৰৰ পূজা। আন বছৰৰ দৰে এইবাৰো খেতিয়ক ৰাইজৰ খেতি কাৰ্যৰ সময়ত অনুকূল বতৰৰ কামনা কৰি ৰংহাং ৰংবঙৰ ৰিচৰ উদ্যোগত বতৰ কিশোৰৰ পূজা কৰা হয়।
পুৰোহিত তথা কাঠাৰ বুঢ়া সমগ্ৰ পূজাৰ বিধি ভাৰদৰে সম্পন্ন কৰাৰ লগতে বতৰৰ দেৱী হাইমুৰ আৰাধনা কৰি বন্দনা গীত পৰিৱেশন কৰে বিধিগত পূজা সম্পন্ন কৰি উঠি পুৰোহিত কাঠাৰ বুঢ়াই সাংবাদিকৰ আগত নিজৰ মতামত প্ৰকাশ কৰি কয় যে এইবাৰ বতৰ ভাল হ'ব খেতিয়কৰ ভাল শস্য উৎপাদন হ'ব বুলি কয় la horbong along ke la teng pen pudam pulon te pin porong pendang lok to pilum cera ha habipi umrarong pen kau maharapati nilip lumbajong kadok kabe chor so chor komanta to dap hormaya teng pulon te pining bangke ihun ke dok doji arbi ke doji peni to bor putar meji pede mo hormongan lam bagai bana atha labang par bangka nam kam sini dalo tanona teng hormaya horbonga ala nam poteng me langdam pulon te temake dak pin porong pendang lok te ha pelmoto pilum jarang kang ponon habipi umrar habipi jongali ponon umharapati ponon rompi rong ocho ponon umrarong han ponon derab nok bere ponon keriboya kleng ponon pencor to cor kam ponon centong ponon amri ponon Atipilah mangga ciklu ketur danganan tur ana bangke pining bangke bong benang thana teng ponte dakai botor mukan meji la bati nilum kang tek long lo peni Hamrenor Prahundor ko report card news Karbi Youth Student Organization সমুকৈ KSY or সংখ্যক প্ৰতিষ্ঠা দিৱস উল্ল মালহেৰে উদযাপন কৰা হয় ডিফু আৰ্বৰেটম ক্ৰাফট চেণ্টাৰত বৃহস্পতিবাৰে পুৱা প্ৰায় 8 বজাত KSY or সভাপতি খৰসিং টিছো সংগঠনৰ পতাকা উত্তোলনেৰে চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ইয়াৰ পিছত প্ৰায় 11 বজাৰ পৰা এক মুকলি সভা অনুষ্ঠিত হয় সভাত অনাগত দিনবোৰত সংগঠনটোৰ অধিক শক্তিশালী কৰাৰ লগতে সমাজত বিভিন্ন গঠনমূলক কামত আত্মনিয়োগ কৰি যোৱাৰ সন্দৰ্ভত সংগঠনৰ ভূমিকাৰ ওপৰত আলোচনা বিলোচনা তথা দিহা পৰামৰ্শ কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট কাৰ্ড নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছো ধন্যবাদ